আজি স্বাধীনতা দিৱস গম পাইছেনে নাই? পাইছোঁ গম। আপোনালোকৰ দিনত কেনেকুৱাকৈ পালন কৰিছিল বাৰু? তেতিয়া মইতো একেবাৰে সৰু আছিলোঁ বাৰু। আপোনাৰ বয়স কিমান আছিল তেতিয়া? 3 বছৰমান আছিল নেকি ন? 3 বছৰৰ মানে কাৰণ মই 44ত জন্ম। অঁ 44, 45, 46, 47 3 বছৰ পাৰ হৈছে আৰু যেনিবা। অঁ গতিকে ইমান মনত নাই আৰু। কিন্তু এনেই স্কুলত তেতিয়া স্বাধীনতা দিৱস পালন কৰিছিল? কৰিছোঁ আমি প্ৰাইমেৰী স্কুলত 1955 চনত মই LP BT দিছোঁ। তেতিয়া স্কুলৰ চেণ্টাৰ মিটিং বহে, শিক্ষকসকল আহে। কিবা গীত মাত গাবলৈ দিলে প্ৰথমতে মোকে কৈ ময়ে গাওঁ, মনত যি আহে বা ঘৰতে শিকি এতিয়া যাওঁ। গীত মাত কিবা মনত আছেনে নাই? তেতিয়া দিনৰ সেই বৰগীত মনত আছে আৰু এনেই দেশপ্ৰেমমূলক গীত? দেশপ্ৰেমমূলক গাই ফুৰিছিলোঁ বাটে বাটে মানুহৰ মুখত শুনি। কোনে শিকাইছিল? এই গোৱা শুনো যে মানুহে, তেতিয়া আমাৰ ঘৰত ৰেডিঅ' এটা আছিলে, তাত শুনো। তেতিয়াই ৰেডিঅ' আছিল। আৰু স্কুলত শিকাইছিল কোনে? স্কুলত আমি 7ত পঢ়োঁতে এজন সংস্কৃত টিচাৰ, কি বুলি কৈছিলে, পাথৰিৰ, সেই তেখেতে হেৰি নেকি, ভৱ শৰ্মা ছাৰ নেকি? ভৱ শৰ্মা ছাৰ। তেখেতে নৃত্য শিকাইছে মোৰ ভনীজনীক, আমাৰ এই নুমলীক, তাইক হৰমোহন নৃত্যৰ সেই মোহিনীজনী, আৰু এজন শিৱ হৈছিল। মই বেকগ্ৰাউণ্ড দিছিলোঁ, গানখিনি মই গাইছিলোঁ, ছাৰে শিকাই দিছিল। এতিয়া গান মনত আছে কিবা? গান এই দেশপ্ৰেমমূলক নহয় ঠিক, তথাপি স্বাধীন চিতীয়া গান, সমবেত সংগীত, সমবেত কণ্ঠৰ এইবোৰ মানে ময়ে আঁত ধৰিব লাগে, ছাৰসকলে কয় আৰু। কাৰণ তেতিয়া মাতটোও ভাল আছিল, গানত ৰাপ আছিল, গাওঁ আৰু। এতিয়া অকণমান গাব পাৰিব নেকি? এটা মনত আছে, থাকোঁতে দুটাই আছে বাৰু, এতিয়া মই এটা গাওঁ, সমবেত সংগীত। মিটিং এখনত গাইছিলোঁ। মোৰ দেশৰে সীমা লোচাই কামেং তোৰা, তেজু সীমান্ত পাহাৰ, তেজু সীমান্ত পাহাৰ। মোৰ দেশৰে সীমা লোচাই কামেং তোৰা, তেজু সীমান্ত পাহাৰ, তেজু সীমান্ত পাহাৰ। খাচী গাৰো মিচিমিৰ, মিৰি বড়ো কছাৰীৰ, নাহকি ডালিমী, নাহকি ডালিমী, ঐ আহা আহা আহা, ঐ আহা আহা আহা। সেয়েহে পাতিছোঁ আজি প্ৰবতে ভৈয়ামে মিলি, চেনেহৰ বৰমেলা, চেনেহৰ বৰমেলা। ঐ মনতে ৰাখিবা, মনতে ৰাখিবা, সমাজৰ চোতালত কেয়া বন গজিব নিদিবা, নিদিবা, নিদিবা। সময় সুযোগ পালে গজেই গজালি হ'ব, সময় সুযোগ পালে গজেই গজালি হ'ব, আমাৰ ভাঙিব একতা। মোৰ দেশৰে সীমা লোচাই কামেং তোৰা, তেজু সীমান্ত পাহাৰ, তেজু সীমান্ত পাহাৰ। ইমানখিনিয়ে আছে আৰু। ভাল হৈছে দেই।